জামিন লাভ কৰিলে মনীষ সিসোদিয়াই। ওঠৰ মাহৰ অন্তত মুকলি আকাশৰ তললৈ মনীষ সিসোদিয়া। অৱশেষত জামিন লাভ কৰিলে মনীষ সিসোদিয়াই। CBI গ্ৰেপ্তাৰ কৰা দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰীগৰাকীক আজি জামিন প্ৰদান কৰিলেও অৱশ্যে উচ্চতম ন্যায়ালয়ে এক চৰ্ত আৰোপ কৰিছে। সেই অনুসৰিয়ে ন্যায়ালয়ত তেওঁ জমা দিব লাগিব পাছপোৰ্ট। সুৰানীতি কেলেংকাৰী অভিযোগত 2023 চনৰ 26 ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ হৈছিল সিসোদিয়া। তাৰ পাছত তেওঁ একাধিকবাৰ জামিন আবেদন কৰিছিল যদিও জামিন আবেদন খাৰিজ কৰিছিল আদালতে। শুকুৰবাৰে পুৱা উচ্চতম ন্যায়ালয়ে আপ নেতাগৰাকীক জামিন প্ৰদান কৰি ক'লে যে দিনৰ পাছত দিন ধৰি তেওঁক কাৰাগাৰত বন্দী কৰি ৰখাটো এক নৈতিক অধিকাৰৰ বিৰোধী। এই একেটা গোচৰতে CBIৰ পাছত ইডিও গ্ৰেপ্তাৰ কৰিছিল মনীষ সিসোদিয়াক। ইডিৰ হাতলৈ সিসোদিয়া যোৱাৰ পিছত তেওঁ উচ্চতম ন্যায়ালয়ত জামিন বিচাৰি আবেদন কৰিছিল যদিও উচ্চতম ন্যায়ালয়ে তেওঁৰ জামিন নাকচ কৰিছিল। কিন্তু মনীষ সিসোদিয়াৰ দীৰ্ঘদিনীয়া বন্দীত্বৰ অৱসান ঘটাত এতিয়া আপ নেতাগৰাকীৰ মাজত সন্তুষ্টি দেখিবলৈ পোৱা গৈছে। দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী থকাৰ পাছত তেওঁ মুক্তি লাভ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট GS News 24/7।